নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল মৰমৰ বন্ধু। আপোনালোকে চাই আছে মৰমৰ বন্ধু চেনেলটোলৈ আৰু মই বহুত দিনৰ মূৰলৈ আহিলোঁ আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ' দিম বুলি। আজি মই ভিডিঅ'টো ইয়াৰ কাৰণে বনোৱা হ'ল যে মোক কমেণ্টত বহুকেইজন ল'ৰাই সুধি আছে যে দাদা তুমি পইচা পালানে নাই ইউটিউবৰ পৰা, ইমান দিনৰ পৰা ভিডিঅ' বনাই আছে, পইচা পাতি হ'লনে নাই এইবিলাক সুধি আছে কমেণ্টত। মই সেইবিলাক কমেণ্ট ৰিপ্লাই দিয়া নাই। চ' আজিকালি বহুত ইউটিউবাৰ হৈ গ'ল, আপুনি বা কেনেদৰে ভিডিঅ'বোৰ দি আছে। চ' গাইজ বা মৰমৰ বন্ধুসকল, এনেকুৱা নহয় যে ইউটিউব চেনেল এটা খুলিবলৈ হ'লে বা ইউটিউবত ভিডিঅ' আপলোড কৰিবলৈ হ'লে বহুত কষ্ট কৰিব লাগিব ছাকচেছফুল হ'বলৈ। আৰু আপোনালোকে ইউটিউব চেনেল এটা বা ইউটিউব চেনেলটোৱে বা জীৱনৰ কোনো এটা সংগী হ'ব নোৱাৰে, বা মই ইউটিউব চেনেলটোৱে কৰি কিনে মই জীৱনটো চলোৱাই নিম এনেকুৱা হ'ব নোৱাৰে। আজিকালি নোৱাৰে, আগতে পাৰিছিলে। বন্ধুসকল, আপোনালোকে ইউটিউব চেনেল খুলিছে যদি ভাল কথা। আপোনালোকে ইউটিউবত ভিডিঅ'বোৰ দিয়ক, ৰুল মতে টাইম মতে ভিডিঅ'বোৰ দিয়ক। আজিকালি ইউটিউব চেনেল এটা বহুত কষ্ট কৰিব লাগে আৰু তাৰোপৰি এবছৰত 4000 ৱাচ টাইম ঘণ্টা হ'ব লাগিব আৰু 1000 ছাবস্ক্ৰাইব হ'ব লাগিব, তাৰপিছত চেনেলটো মনিটাইজ হ'ব। মোক বহুদিন আগৰ পৰাই সুধি আছে যে কমেণ্টতো সুধি আছে আৰু মোক য'তে দেখা পায় ত'তে সোধে বোলে দাদা দাদা আপুনি কভাৰ ভিডিঅ' নকৰে নেকি? আগতে কভাৰ ভিডিঅ' কৰিছিল, এতিয়া আপুনি যে ব্লগ দিলে চেনেলত কিবা অসুবিধা হৈছে নেকি? চ' বন্ধুসকল, মই এতিয়া কভাৰ ভিডিঅ' নকৰোঁ আৰু মোৰ এইটো চেনেলত মোৰ ব্লগ ভিডিঅ'ই থাকিব। চ' মই ৰেগুলাৰ ভিডিঅ' নকৰাৰ বাবেও মোক বহুত কমেণ্ট আহে। বন্ধুসকল, মোৰ নিজা কামো আছে, নিজা ব্যৱসায়ো আছে, মই তাৰে লগতো জড়িত হৈ থাকিব লগা হয়। মই ভিডিঅ' দিম, মই প্ৰায় ভিডিঅ' দিয়ে আছোঁ। বন্ধুসকল, ভিডিঅ'টো মই আজি এইটোৰ কাৰণে বনালোঁ, মই বিশেষ উদ্দেশ্যত নাই। আৰু আপোনালোকে ইউটিউবত ভিডিঅ'বিলাক দিয়ক আৰু ইউটিউব এটা আপোনালোকে নিজৰ কাম কৰক আৰু আজৰি সময়ত ইউটিউবত ভিডিঅ' দিয়ক। আপোনালোকে নাভাবিব যে মই ইউটিউব কৰিয়ে খাম, জীৱনটো ইউটিউব চেনেলটোতে মই ইউটিউব চেনেল কৰিয়ে খাম, এনেকুৱাকৈ নাভাবিব। কাৰণ এনেকুৱাকৈ ভাবিলে আপোনালোকে জীৱনত ছাকচেছ হ'ব নোৱাৰিব আৰু বহুত কষ্ট কৰিব লাগিব, বহুত কষ্ট, এবছৰ পূৰা কষ্ট কৰিব লাগিব আপোনালোকে। মই যিহেতু ক'লোঁ 1000 ছাবস্ক্ৰাইব হোৱাটো বহুত কঠিন, 4000 ৱাচ টাইম হ'ব লাগিব, তাৰপিছতে চেনেলটো গ্ৰ' হ'ব। মোৰ ইতিমধ্যে হৈ গৈছে, মোৰ ইতিমধ্যে 8 মাহৰ ভিতৰত মোৰ সম্পূৰ্ণ হ'ল। আপোনালোককো মই কৈছোঁ, আপোনালোকক মই ইউটিউব খুলিব হাক দিয়া নাই, আপোনালোকে কৰক, কিন্তু দুটা ৰুল বান্ধি ল'ব যে 1 নম্বৰটো হৈছে আপোনালোকৰ নিজৰ কাম কৰা আৰু 2 নম্বৰটো হৈছে ইউটিউবত ভিডিঅ' দিয়া। চ' গাইজ, আপোনালোকৰ মাজলৈ বহুত বহুত ধন্যবাদ মোক ইমানখিনি মৰম দিয়াৰ বাবে, আৰু মই বহুখিনি আগবাঢ়ি গৈছোঁ। চ' গাইজ, মই এতিয়া এটা সুন্দৰ পৰিৱেশত আছোঁ, চাৰিওফালে বতাহ, চাওক কি ধুনীয়া এটা পৰিৱেশত। চ' গাইজ, ভিডিঅ'টো আজিলৈ ইমানেই আছিলে, আশা কৰোঁ আৰু মই নতুন ভিডিঅ'ৰ মাজেৰে আপোনালোকক লগ পাম। ধন্যবাদ।